হেল্ল' নমস্কাৰ, স্বাগতম পুনৰ আজি নতুন এটা ব্লগলৈ। আজি গৈ আছোঁ লখিমপুৰৰ পৰা প্ৰায় চিলাপথাৰ, হয়তো অৰুণাচলো পাৰ হৈ যাব পাৰোঁ। চাওঁচোন কি হয়, ক'ত যাব পাৰোঁ। গতিকে আমাৰ লগত থাকক, আজি কি কৰোঁ, দিনটো কি হয় চাই যাওঁ, নহয় জানো? বাৰু ব'লক। বৰ্তমান এতিয়া আমি গোগামুখ পাইছোঁহি। লখিমপুৰৰ পৰা গোগামুখৰ ৰাস্তা এতিয়া আমি পালোঁহি ধেমাজি। গোগামুখৰ পৰা ধেমাজি প্ৰায় 20 মিনিট মানে লাগিলে। এতিয়া ধেমাজিত অকণমান চাহ খাবলৈ লৈছোঁ, গৰম চাহ লগত কিবা এটা মিঠাই খাম, তাৰপিছত আগবাঢ়ি যাম আৰু ক'ত পাওঁগৈ চাওঁচোন। এতিয়া ধেমাজিৰ জোনাই ওচৰ পাবহি হ'লোঁ। জোনাই ওচৰ পাবহি হওঁতে অলপ ৰ'ব লগা হ'ল, কাৰণ মোৰ লগতে সিহঁতৰ লগত বেগ লৈ আহিছিলে, বেগটোৱে থৈ আহিলোঁ। ধেমাজিত যেতিয়া আমি নামিছিলোঁ চাহ খাবলৈ, তেতিয়াই এৰি থৈ আহিলে হ'বলা। এতিয়া এই ফোন কৰি পিনি সি আনিবলৈ কৈ থৈ আহিছে। বেছি দূৰ নাই চাগে পাছিঘাটলৈ, গতিকে গৈ থাকিম। পামগৈ চাগে, এতিয়া বাজিছে 2টা বজা, 3টা 3:30মান বজাত পাই যাবগৈ লাগে। ইয়াৰ পৰা চাগে 60 কিলোমিটাৰমান হ'ব। তাকে পাছ লাগেনে নালাগে সেইটো নাজানো। গতিকে তাত গৈ আমি জোনাইৰ পৰা এইফালে সোমাই দিলোঁহি, প্ৰায় আমি পাছিঘাট পাবহি হৈছে। ইয়াতে বৰ ধুনীয়া এখন পবা অভয়াৰণ্যই নেকি, আই থিংক। বৰ ধুনীয়া ৰাস্তাৰ মাজতে দেখি পিনি ৰৈ দিব লগা হ'লগৈ। বৰ ধুনীয়া, গোটেই দুইটা ছাইডত গছ আছে, ধুনীয়া লাগিছে বহুত। অলপ সময় ৰ'ম ইয়াতে, তাৰপিছত পাছিঘাটলৈকে যাবলৈ চেষ্টা কৰিম। যদি পাছ লাগেতো পাছ বনাই ল'ব লাগিব, যদি পাছ নহয় আমি তেনেকৈ সোমাই দিবই লাগিব, নহয় জানো? এতিয়া প্ৰায় 3:30মান হ'লহি, আমি পালোঁহি পাছিঘাট। 3:30 যথেষ্ট ভোক লাগিছে, গতিকে পবাখনত খাম। কিবা ৰাম কিটচেন নে কিনো পাওঁ চাওঁ। আজি পাছিঘাটত ক'ত যাব পাৰোঁ ঠিক নাই, কাৰণ 3:30 বাজিলে, বেছি সময় নাই। তাৰপিছত আজি এটা ৱাটাৰফল চোৱাৰ কথা আছে, তাজিমে মই। গতিকে যাব পাৰোঁ নে ন ঠিক নাই, চাই লওঁ ক'ত কি পাওঁ ন। প্ৰথমতে এতিয়া পেট পূজা কৰি লওঁ। যাওঁ ব'লক জয়ন্তী কিটচেনলৈ, খাওঁ কি পাওঁ, চাওঁ কি খাবলৈ পাওঁ। ভোক লাগিছে বহুত ভোক লাগিছে। এইখনেই ধুনীয়া ফুল চুল ৰখাই থৈছে বাৰু দেই। এটা কথা ক'ব লাগিব যে অৰুণাচলৰ মানুহবোৰৰ ফুলৰ প্ৰীতি বহুত বেছি ভাল, বহুত পিটনীয়া চাগে। বৰ ধুনীয়াকৈ ফুলবোৰ লগাই থৈছে, মানে আমাৰ অসমৰ বা আমাৰ জেগাবোৰতকৈ দেখিছোঁ ফুলৰ প্ৰতি মানে বহুত তেওঁলোকৰ আগ্ৰহ আছে। গতিকে এইটো ভাল লাগে। খাবলৈ আহিলোঁ জয়ন্তী কিটচেন। মেনুখনতনো কি আছে মই দেখুৱাই দিওঁ। দামবোৰ এনেকুৱা আছে, এনেকুৱা প্ৰায় সমানেই দামবোৰ, কিন্তু কিছুমান বস্তু অলপ বেছি দাম নিচিনা লাগিছে বাৰু অলপ। বিশেষকৈ এটা বস্তু দেখুৱাম আপোনালোকে চাব দেই। এই প্লেইন ৰাইচটো চাওক, 80 rupees। দিছ ইজ টু মাছ আৰু ন। তেনেকৈ কিছুমান এথনিক ডিছ আছে ধুনীয়া খাবহি পাই। ভাল জেগা, এটমছফিয়াৰটো কি কৰোঁ ঠিক নাই, কাৰণ আজি এতিয়াতো 3:30 হ'ল। আজি যদি পাছিঘাটখন আমি অলপ ঘূৰিব পাৰোঁ, আমি এক্সপ্ল'ৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আজি অৰুণাচলত নাথাকিব পাৰোঁ, আজি গুচি যাব পাৰোঁ। হয়তো চাই লওঁ কি হয়, ৰাতি হয়তো নাথাকিব পাৰোঁ, গুচি যাব পাৰোঁ, একেবাৰে লখিমপুৰলৈ গুচি যাব পাৰোঁ। চাই লওঁ কি হয়। এটা ৱাটাৰফল এটা আছে বুলি কৈছে, এইটো চাবলৈ যাব লাগিব। খাবলৈ কি ৰুটি প্ৰায় 8টা আমি অৰ্ডাৰ দিছোঁ। খাই লওঁ। আমি তাত ভাত পানী খাই আহি এতিয়া ক'ত পালোহি চাওঁ। পাছিঘাট। এইটো পাছিঘাটৰ চিয়াং ৰিভাৰৰ ভিউ পইণ্ট হয়। গতিকে আমি এইখনত পাইছোঁ। বৰ ধুনীয়া জেগা, গোটেইখিনি নীলা হৈ আছে। মই এতিয়া চাইছোঁ ইয়াত এখন পাছিঘাট ব্ৰিজখন, ইয়াত পানীখিনি চাওকচোন, একদম পূৰা নীলা। বৰ ধুনীয়াকৈ তাৰপৰা যেনেকৈ ওপৰলৈ পৰা আহিছে, বৰ ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। গতিকে আমি এই নৈসিংগিক দৃশ্যটো অকণমান উপভোগ কৰোঁ, তাৰপিছত চাওঁ কি পাওঁ আজি পাছিঘাটত।
বৰ ধুনীয়া জেগা এইফালে চিয়াংখন গৈ আহিছে এইফালে ব্ৰিজখনৰ সৈতে কাষতে আছে ধুনীয়া খালি অকণমান লেতেৰা হৈ আছে বাৰু জেগাবোৰ বৰ বেছি চাফা দেখা নাই জেগা চেগাবোৰ এতিয়া আমি পাছিঘাটৰ দলংখনতে আছোঁ চব বেলেগ ওখ দেখিছা মই ইয়াতে আছোঁ তলতে হেৰিটো আই লাভ পাছিঘাট বুলি তলতে আছে এইখনত মই আঙুলিতে দেখুৱাইছে নাই ইয়াতে আছে তালৈও গ'লোঁ ফটো চটো মাৰিলোঁ ভাল লাগিলে জেগাখন ধুনীয়া আছে এইফালে দেখিছে এইখন পাহাৰ আছে পাহাৰখনৰ তলতে এখন পাছিঘাট দলং একদম বহুত তলত আছে চাব পৰা নাই বহুত বেছি তলত আছে এই তলখন গতিকে ইয়াৰ পৰা মোৰ ঘূৰাই গৈছে মানে চাই গতিকে বেছি দেৰি ইয়াত নৰওঁ অলপ ইফালে ইফালে চাওঁ কি আছে আজি পাছিঘাটখন এক্সপ্ল'ৰ কৰিম বুলি ভাবিছিলোঁ যদিও আমাৰ হৈ নুঠিলে কাৰণ বহুত ৰাতিও হৈ গ'ল গধূলিও হৈ গ'ল আৰু আমি জেগাবোৰ চিনি নাপাওঁ সেইকাৰণে আমি ষ্টে' কৰিব লগা হ'ল এখন হোটেলতে এখন হোটেলখনৰ নামটো কি আছিলে জানো হোটেলখনৰ নামটো কি নিউ ৰিজেঞ্চি পি এজেঞ্চি বেয়া নহয় 1000 rupees লৈছে দুটা হ'ব ডাবল বেড খাবলৈ বিশেষ একো নাই আহে একে আৰু টিভি এখন বেড বাথৰুমটোৰ লগত আছে কাইলৈ তাকে ৰাতিপুৱা আমি ওলাই দিম বুলি ভাবিছোঁ ইয়াতে যিটো ৱাটাৰফল আছে কি ৱাটাৰফল আছে নামটো চিল্কি ৱাটাৰফল বুলি এটা ৱাটাৰফল আছে সেইটো আমি চেষ্টা কৰিম চাবলৈ যাতে আমি সোনকালে উঠি পিনি যাম তাতে কাইলৈ ঘূৰি যাম বুলি ভাবিছোঁ লখিমপুৰলৈ চাওঁচোন কাইলৈ কি হয় এতিয়া আজিতো বিশেষ একোৱেই নহ'লগৈ চাওঁ কাইলৈ কি হয় আজি নেক্সট ডে আজি ৰাতিপুৱা আমি হোটেলৰ পৰা ওলাই আহি বৰ বেছি মোবাইল চোবাইল লোৱা নহ'ল আৰু বিশেষ একো পোৱাও নহ'ল হোটেলৰ পৰা আমি চেক ইন ল'লোঁ আমি প্ৰায় কেইটা 8টামান বজাতে ল'লোঁ 8টাত ল'লোঁ লৈ পিনি আমি এই কিবা চিল্কি ৱাটাৰফল বুলি এটা আছিলে সেইটোলৈ চাবলৈ আহিলোঁ কিন্তু এতিয়া ইমানে বতাহ মাৰিছে মোৰ চিল্কি ৱাটাৰফলো আমি বিচাৰি পোৱা নাই ইমান বতাহ মাৰিছে মোৰ মুখৰ মাত আহিছে নাই মই সেইটোও গম পোৱা নাই ভিডিঅ'ত চাগে কেপচাৰ কৰিব নকৰে আমি কিমান ওপৰত আছোঁ আমি দেখুৱাই দিছোঁ দেখুৱাম বাৰু এতিয়া এই আছোঁ আমি কিমান ওপৰত আছোঁ এইটোতো মই জুম কৰিব পাৰিব কৰিলেও হ'লেও অলপ দেখুৱাই দিম কিমান আমি আছোঁ ইয়াত তলত চাওঁ বতাহ মাৰিছে মোৰ মাত আহিছে নাই মই সেইটো নাজানো সেইকাৰণে ডাঙৰ ডাঙৰকৈ চিৰি এতিয়া চাই পেলাই এখন চাই লওকচোন কেনেকুৱা হৈছে আমি বিচাৰিবগৈ লাগে কি ৱাটাৰফল চিল্কি ৱাটাৰফল চাওঁচোন কি হয় ক'ত পাওঁ চাওঁ গুগল মেপে যদি ঢোকা নিদিয়ে আমি ভালকৈ দিছোঁ অৰুণাচললৈ অহা এটা মেইন উদ্দেশ্য আছে ইয়াৰ শহুৰৰ ঘৰলৈ অহা কথা আছিলে চিল্কি ৱাটাৰফললৈ বুলি গোটেইখন বিচাৰিলোঁ ওচৰ পাজৰ মানুহকো বিচাৰি এতিয়া গুগল মেপৰ সহায় লৈ মেলি আহিছোঁ এয়া আমি চিৰি বগাব লগা হৈছে অলপ পটকৈ কিন্তু তললৈ গৈ দেখিছোঁ যে পানী নাই একেবাৰে পানী নাই মানে কিন্তু এতিয়া ঠাণ্ডা দিন চলি আছে গৰম দিন আহিব হৈছে গতিকে পানীৰ মাত্ৰাটো ইমান কম হ'ব বুলি গম পাইছোঁ তথাপি একেবাৰে পানী দেখাই নাই গতিকে ওপৰত গৈ কি ৱাটাৰফল দেখিম ঠিক নাই ব'লকচোন যাওঁচোন তথাপি কি দেখা পাওঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিম আমি হয়তো চাগে গৰম দিনত অহাহেঁতেন পানী দেখা পোৱা গ'লহেঁতেন কিন্তু এতিয়া ইমান পচিবল নহ'ব চাগে গৈ চাওঁ কি হয় সোনকালে যাব পাৰিম চৰাই তৰাইবোৰ মাত শুনি আছোঁ ৱাটাৰফলৰ নামত পানীৰ নামত শিল কোপাহে দেখা পাইছোঁ অলপ পানী পৰি আছে তথাপি এডভেঞ্চাৰ শেষ হ'ব নালাগে ন গৈ থাকোঁচোন কিমান কি পাওঁগৈ
এটলাষ্ট ইমানটো তলৰ পৰা চাগে 2 কিলোমিটাৰমান ওপৰলৈ উঠিলোঁ। এতিয়া কিবা ৱাটাৰফলৰ নিচিনা কিবা এটা দেখিছোঁ বাৰু, দেখুৱাম। তাৰ আগতে এইবোৰ হেলমেট চেলমেটবোৰ থৈ লওঁ। গতিকে শব্দটো শুনিছেই চাগে। এতিয়া বেক কেমেৰাই মই দেখুৱাই আছোঁ কেনেকুৱা কি দেখিছোঁ। ভাবিছে ইমান সৰু এইটো কি, কিন্তু লাহেকৈ চাব এইয়া ওপৰলৈ। এইবোৰ দেখিছেনে? এতিয়া যিহেতু ঠাণ্ডা দিন, গতিকে পানী ইমান সোঁত নাই। এইকণে হৈছে আমাৰ চিল্কি ৱাটাৰফল। অৱশেষত কিবা এটা হ'লেও দেখা পালোঁ। আপোনালোকেও দেখিলে যদি আহিব পাৰে, কিন্তু মোৰ মতেতো মই ৰেকমেণ্ড কৰোঁ পাৰিলে গৰম দিনত আহিব, তেতিয়া ইয়াৰ সোঁতটো বেছি থাকিব। কিন্তু গৰম দিনত আহিবলৈ কেনেকুৱা সুবিধা হয় সেইটো নাজানো বাৰু। এতিয়া যেনেধৰণে আহিব পাৰিছোঁ, তেতিয়া পানী বেছি হ'লে আহিব নোৱাৰিবও পাৰে। ওচৰৰ পৰা গৈ চাই লওঁ কি কি আছে চাওঁ। আৰু এইটোৱে হ'ল চিল্কি ৱাটাৰফল। দেখিছে ইমান ওপৰৰ পানী পৰিছে, বৰ ধুনীয়া লাগিছে দেখিবলৈ। 360 এটা দেখুৱাই দিম মই। এনেকৈ তললৈ ইয়াৰ পানীবোৰ পৰি গৈছে। তাৰপিছত অৰুণাচলৰ গোটেই পাৱাৰ ছাপ্লাইটো ইয়াৰ পৰাই যায়, মই যি দেখিলোঁ পাইপৰ চিষ্টেমে। ঠিক আছে। यहाँ पे मिल गया है अरुणाचली। क्या नाम है तुम्हारा? मोइरा। मोइरा। और तुम्हारा? राहुल। राहुल। और यहाँ पे ये है नहीं क्या बहुत ज़्यादा ऊपर जाना पड़ेगा। এতিয়া প্ৰায় ঝৰ্ণাটো একেবাৰে তলতে আছোঁ। মই আপোনালোকক একদম ডাইৰেক্ট ফিল দিব নোৱাৰোঁ, কিন্তু মানে অকণমান ফিল দিবলৈ চেষ্টা কৰিম। মই এতিয়া এটা শিলৰ ওপৰত বহি আছোঁ, গতিকে মই অকণমান ফিলটো দেখুৱাওঁ আপোনালোকক কেনেকৈ কি হয়। চব পানীখিনি একদম তলত ধুনীয়া পৰি আছে। পানী বাহ, আপোনাৰ ৰৈ পিনি কিবা এটা ভাল লাগিছে মানে। গতিকে আপোনালোকেও যদি ফিল কৰিব বিচাৰে আহিব পাৰে ইয়াত। পাছিঘাটৰ পৰা একেবাৰে ওচৰতে হয়, বেছি দূৰ নহয়। ये हमारा अरुणाचली बंधु पाए गलू। ये कुछ बोलेगा इस वाटरफॉल के बारे में? क्या क्या बोलना चाहते हो? ये तो बहुत पुराना है। हाँ। ये वाटरफॉल तो कब का है वो तो पता नहीं, लेकिन ये ब्रिटिश जमाना का होगा। ब्रिटिश जमाने का। ब्रिटिश जमाने का। यहाँ का पानी कहाँ जाता है? यहाँ का पानी तो क्या बोल रहे हैं वो में आप टैंकी देख रहे हैं वो ना? हाँ टैंकी बना के। हाँ दूसरा कॉलोनी में किसी ये लोग में पानी सप्लाई करते हैं। अरुणाचल के वहाँ से पानी जाता है ना? भाई ये बहुत बुरा लगा है। क्या होगा? कुछ नहीं होगा। तुम कुछ बोलना चाहते हो? हाँ कुछ बोलो, कुछ नहीं होगा। हाँ कहाँ से हो? ओके ओके। সিহঁতি অলপ কথা ক'বলৈ লাজ কৰিছে বাৰু। গতিকে এইখিনিয়ে হয়, একদম জংঘলৰ মাজত আছে, আপোনালোকে আহিব পাৰে। দেখিছোঁ ইয়াত বহুতখিনি পিকনিক চিকনিক খায় নেকি। পিকনিক খাই কাৰণে মানে লেতেৰা হৈ আছে, কিন্তু এনেকুৱা আহিলে যাতে আপোনালোকে কেতিয়াও নকৰে লেতেৰা কৰিলে, কাৰণ আমাৰ যিহেতু নেচাৰেল বস্তু এইবোৰ একদম বেয়া হৈ যায়। বহুত দেৰি ৰ'লোঁ ৱাটাৰফলটোৰ ওচৰত। এতিয়া আমি যাওঁ উভতি যাওঁ। সেইটো এইটো আহিবলৈ মনেই যোৱা নাই, কিন্তু যাবই লাগিব। আজি ঘৰলৈ যাবলৈ উভতিবলৈ আছে। গতিকে ইয়াৰ পৰা পাছিঘাটলৈ 12-13 কিলোমিটাৰমান হ'ব। তাৰপিছত লাহে লাহে আৰু ঘৰলৈ পুনাম, কাৰণ ইমান দূৰ আকৌ বাইক চলাবলৈ আছে। ইয়াত ল'ৰা দুটাক পালোঁ অৰুণাচলত, ভাল লাগিলে সিহঁতক লগ পাই। তাত বাইক চাই দি মেলি আহিলোঁ। ঠিক আছে, কিন্তু মোৰ ৰাস্তাটো বহুত বেলেগ হৈছে। এতিয়া এইবোৰ ব্লগ চগ বনাই নাথাকোঁ, গৈ পিনে একেবাৰে তলত লগ পামগৈ। এতিয়া পানীটো আপোনালোকৰ ৱাটাৰফলৰ পৰা পানীটো অৰুণাচল গভৰ্ণমেণ্টে কেনেকৈ ছাপ্লাই কৰে মই দেখুৱাম। এই পাইপেদি আহি
ইয়াত ষ্ট'ৰ হয়। ইয়াত ষ্ট'ৰ হোৱাৰ পিছত ইয়াত বিভিন্ন যিহেতু ইয়াত মাটি খান্দি পানী ওলোৱাটো বহুত অসুবিধা হয়, গতিকে এনেকৈ পানীবোৰ ষ্ট'ৰ কৰি কিনি বিভিন্ন জেগালৈ পঠিওৱা হয়। ইয়াত পানী পূৰা পৰি আছে। এইটো একদম নিৰ্মল পানী বুলি যে কয় গতিকে পূৰা ইয়াৰ পানী কিয় একেবাৰে জলপ্ৰপাতৰ পায়। এতিয়া প্ৰায় তলত পালোহি, বহুত ওপৰলৈ যাব লগা হৈছিলে, এতিয়া তলত পালোহি আৰু এতিয়া আকৌ উভতনি যাত্ৰা আমি আৰম্ভ কৰিম। প্ৰথম যেতিয়া পাছিঘাট পাবগৈ লাগিব, পাছিঘাটেদি আকৌ ঘৰলৈ যাওঁতে কিমান দেৰি লাগে ঠিকেই নাই। গতিকে কি ক'বা, কেনেকুৱা লাগিলে তোমাৰ কোৱাচোন? সেইটো বাদ দিয়া, তোমাৰ কেনেকুৱা লাগিলে কোৱা? মজা লাগিলে, কিন্তু এটা ছেটিছফেকশ্যন নহ'ল। আৰু এটা আছিলে ডাঙৰ, আৰু এটা আছিলে একচুৱেলি আৰু এটালৈ যাবলৈ মন আছিলে, ওপৰত আৰু এটা আছিলে, কিন্তু আমাৰ দেৰিও হৈছে। এতিয়া গৈ পিনি পাওঁগৈতো আমাৰ দেৰি লাগিব। এতিয়া ওলাই দিওঁতে পাছিঘাটলৈ আমাৰ এঘণ্টা ধৰি থৈছোঁ, এঘণ্টামান বুলি। তাৰপিছত আকৌ দূৰ আছে আমাৰ 4-5 ঘণ্টাৰ ৰাস্তা, গতিকে ইমান বেছি দূৰলৈ যাম বুলি নাভাবিলোঁ। এইজনে নাচি বাকি ক'ব নোৱাৰে, কাৰণ মনত ফূৰ্তি লাগি আছে। আজি জলপ্ৰপাত আজিলৈকে দেখা নাছিলে, জলপ্ৰপাত নকয় আচলতে কি হ'ব, যিহেতু ৱাটাৰফল আৰু আজিলৈকে দেখা নাছিলে, গতিকে আজি দেখি পিনি মনত আনন্দ। শ্বিলঙত দেখি আহিছোঁ এলিফেণ্ট ফল। দেখিছে হ'ব, গানটো অফ কৰি দিয়াচোন। জুবিন দা গান বাৰু ঠিক আছে, এতিয়া আগবাঢ়ি যাওঁ। এতিয়া আমি পাছিঘাটৰ পৰা আহি পিনি এতিয়া জোনাই পাইছোঁহি। জোনাইত এতিয়া কিবা এটা খাই ল'ম বুলি ভাবিছোঁ, কি পাওঁ নাজানো খাবলৈ। খাই বৈ লৈ আৰু একদম ডাইৰেক্ট ঘৰ যাম। আৰু এনেকৈ এতিয়া প্ৰায় 3:30-4টা বাজিব হ'ল, 4টা বাজিব হ'ল হ'বলা। 4টা বজালৈ 10 মিনিট আছে। এনেকৈ আমি আহি পালোহি এতিয়া লখিমপুৰ। এতিয়া এই বাইকখন ল'বলৈ দিছোঁ আৰু এনেকৈ আমাৰ পাছিঘাটৰ যাত্ৰা সামৰণি কৰিলে। গতিকে ইমান দেৰিলৈকে চাই থকাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ থাকিলে। যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, নহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এইবাৰ ভিডিঅ'খিনি ইমান ভাল হোৱা নাই, তথাপি পিছলৈ আকৌ ভাল কৰিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ আহিছোঁ, নমস্কাৰ।